বন্ধু বান্ধৱীসকল, আমি আজি ক'ত আছো চাওকচোন। গাঁও জেগা ফুৰিবলৈ আহিছো। আজি গাঁৱৰ জেগা ফুৰিবলৈ আহিছো। আমি ক'ত আছো গম পাইছেনে? আমি তিনিজনী বাই ভনী হয় দেই। আমি তিনিজনী বাই ভনী ফুৰিছো। তিনিজনী, এজনী মাজৰজনী ডাঙৰ হয়, সেইজনী মাজু হয়, মই সৰু হয় দেই। চাওক, এনেকুৱা এটা পৰিৱেশ পাবৰ কাৰণে আজি তিনিজনী লগ খাই পথাৰৰ মাজত ঘূৰিছোহি। এনেকুৱা পৰিৱেশবিলাক ভাল লাগিছে নাই ৰাইজে ক'ব দেই। চাওকচোন কেনেকুৱা পৰিৱেশ আমি তিনিজনী বাই ভনীয়ে উপভোগ কৰি আছো। আমি এটা বিশেষ কামত গৈ আছো, নকওঁ বাৰু কি কামত গৈ আছো আপোনালোকক। পথাৰৰ মাজে মাজে খোজকাঢ়ি ঘূৰি ফুৰিছো তিনিজনী বাই ভনী। আজি 20 বছৰ এনেকুৱা পৰিৱেশ এতিয়াহে পাইছো। 20 বছৰ মূৰত, 20 বছৰতকৈ বেছিয়ে হ'ল নেকি? সদায় টাউনৰ মাজত থাকি এনেকুৱা পৰিৱেশ পাবলৈ নাই। সেইকাৰণে আমি এনেকুৱা পথাৰৰ পৰিৱেশ উপভোগ কৰিবলৈ আহিছো। মাটিয়ে গছকা নাই, মাটি নগছকা কিমান বছৰ হ'ল সঁচা। মানুহে মাটি গছকিলে মাটিৰ আৰ্থিংটো গাত লাগে বুলি কয়। বহুত ভাল মাটিত খোজকাঢ়িব পৰাটো। সেইকাৰণে আমি আজি পৰিৱেশবিলাক ভাল লাগিছে নাই ক'ব দেই। এইডাল আকৌ গেছৰ পাইপ বুলি কৈছে। এইডাল কিমান দীঘলকৈ এইপিনে গেছৰ পাইপ বনাইছে ইয়াত। ক'ৰ পৰা ক'লৈ গৈছে? অৰুণাচলৰ পৰা দুলীয়াজানলৈ গৈছে এডাল পাইপ, গেছ লাইন। হয় নি? এইডাল দেখিছে নহয়। পৰিৱেশবিলাক ভাল লাগিছে নাই ক'ব। আমি উপভোগ কৰি আছো, আপোনালোককো অকণমান দেখাইছো। এয়া ছাগলী, গৰু এইবিলাক দেখিছে নহয়। এই পথাৰৰ মাজত থাকিলে দেখোন ৰাস্তা বিচাৰি নোপোৱা হ'ম। কেনেকুৱা পৰিৱেশ দেখিছে নহয়। ক'ত যাম এতিয়া আমি? এই ৰাস্তালৈ উঠিমে মাথাইটো। ৰাস্তালৈ পোনাইছো তাৰমানে। পোনাইছো। এইফালে খোজকাঢ়ি পোৱা নাই যে।